दायो सावन दान आबादारिफोरनि थाखाय आबाद मावफुनाय फोथाराव माइ गायफुनायनि सम। बे समाव हालेवग्राफोर आरो माइ गायग्राफोरा खर' दैखांनानै नायनायनि सम गैया। नाथाय बे समावनो बाक्सा जिल्लानि गंसे गामिनि आबादारिफोरा खाफालाव आखाइ होनानै जिंगासिनांगौ जानानै फैदों। आबाद फोथाराव गायनो हायाखै माइ, मानोना फाग्लादिया दैमानि लोमसावनाय दैया बान्दोखौ सिफायनानै थेर बेथेर खालामदों। बाक्सा जिल्ला दमदमा जौगाखां खोन्दोनि सिङाव थानाय मैथाबारि बगरिबारि गामि। मैथाबारि बगरिबारि गामिनि आबादारिफोरनि आबाद फोथाराव दायो थोबसेबो दै गैया। मोनसेल' आबाद मावनो लाबोनाय जाम्फैनि बान्दोखौ दैमानि उसिफावबोनाय दै बानाया सेफायलांनायनि जाहोनाव दायो दैनि आंखालाव गोबां बिगा हाया सन गोलैनानै थानांगौ जादों। गायनो होननानै थाम-थिम खालामनाय माइज्लिनि खोथियायाबो गोजा जालांदों, जायनि जाहोनाव आबादारिफोरा दुखुजों खाफालाव आखाइ होना जिंगासिनांदों। बेनिखायनो मैथाबारि बगरिबारि गामिनि आबादारिफोरा हादोरसानि आबाद बिफानखौ आबाद फोथारनि सेरजों बोहैलांनाय जाम्फैयाव बान्दो थेनानै आबाद फोथाराव दै दैखांनो हानाय राहाखौ खालामना होनो दाबि दैखांदों। मैथाबारि পৰে, কিন্তু আমি চুপাৰ পূব বগৰীবাৰী বুলি কয়। আমি ইয়াৰে সব খেতিয়ক ৰাইজে কোনো চাকৰিয়াল নাই। আজি বহুত বছৰ আমি যন্ত্ৰণা ভুগি আছোঁ। এই খেতিৰ নামতে কোনো চৰকাৰৰ পৰাই সা সুবিধাও পোৱা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এটাই অনুৰোধ জনাওঁ যে বড়োলেণ্ড চৰকাৰৰ ফালৰ পৰাই বা হওক বা অসম চৰকাৰৰ ফালৰ পৰাই হওক, আমাৰ সোনকালে বানকেইটা কৰি দি এই সাধাৰণ খেতিয়ক মানুহখিনি উপকৃত কৰিবলৈ। আমিতো মোটামুটি 3টা চুপাৰ মানুহে খেতি কৰোঁ এই বান্ধৰ জৰিয়তে। এতিয়া আপোনালোকে দেখাই পাইছে, আমি য'তে থিয়া দি আছোঁ। খেতি কৰিম বুলি ট্ৰেক্টৰ দি হাল মাৰিছে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি, কিন্তু এতিয়া গ'লে বৰষুণো নাই। ডাঙৰ পানীটো আশা কৰিবই নোৱাৰোঁ আমি। মাটিগিলান শুকান হৈ পৰি আছে, এতিয়া কি হ'ব দেখা চাইছোঁ। তাতে নিৰক্ষা কৰি জীয়াই থাকে আৰু আপোনালোকৰ উপায় নাপালে আমি আৰু গৰুক খুৱাব লাগিব, তাত বেলেগ কোনো উপায় নাই। কঠীয়া খুৱাবই লাগিব, ৰুব নোৱাৰিলে আমি কি কৰিম আৰু। মোটামুটি 6 বছৰমান আমি এনেকৈ আছোঁৱে যন্ত্ৰণা ভুগি। আপোনালোকে কৃষিজীৱীয়ে মানুহ, এটা চাকৰিয়ালা নাই বুলি মই আগতে উল্লেখ কৰিছোঁ। গতিকে খেতিৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলি আহিছিলোঁ। এতিয়া চাউলখিনি খাব লগা অৱস্থা আমাৰ। কি জৰিয়তে অসম চৰকাৰক বা আমাৰ BTAD চৰকাৰক, তেওঁলোকে স্পীকাৰে আমাৰ চাই গৈছে এই বানবিলাক, কোনো এতিয়ালৈ আমি সঁহাৰি পোৱা নাই বা ফাইলৰ কি দেখা হৈছে আমিও ইমান তাক গম পোৱা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অতি সোনকালে আমাৰ এই বানকেইটা কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু গাঁও পূব বগৰীবাৰী, এতিয়া আগতে এটা শাখা বান্ধ আছিল। শাখা বান্ধটো ভাঙিবৰ আজি 6 বছৰমানে হ'ল। বান্ধটো নোহোৱাৰ কাৰণে খুব অসুবিধাবোৰ হৈছে। গতিকে খেতি মাটি থাকি পেলাইও আমি খেতি কৰিব পৰা নাই। চাউল কিনি খাই আছোঁ এতিয়াও। গতিকে পথাৰবিলাক একেবাৰে দুখ লগা হৈছে আমাৰো। খেতি কৰিব নোৱাৰোঁ বা চাউল কিনি খাওঁ। এতিয়া আমাক চৰকাৰেও আমাক সা সুবিধা আহে যদিও মাজতে কিবা কিবি অলপ হেৰি কৰি পেলাই নোহোৱা হয়। মোটামুটি আমাৰ 1000-1200 হ'ব বিঘাটো অল টোটেল। এতিয়া আমাক যোৱা বছৰো বান হ'ব বুলি কৈছিল, চাব আহে, কিন্তু এতিয়ালৈকে আকৌ আমাক সা সুবিধাটো দিয়া নাই। কেতিয়াৰ পৰা আমাৰ 6 বছৰে হ'ল। তথাপি যোৱা বছৰো হ'ব বুলি আহি চালাক, চাই পেলাই হ'ব বুলি ক'লাক, কৈ পেলাই খবৰো নাই। এইবাৰো হ'ব বুলি কৈ আছে, এতিয়ালৈকে দেখোন খা খবৰ একো নাই। আহি চাই যায় বা জুখি মাখিও নিলাক। আকৌ এই যোৱা বছৰ 2 বছৰ আগত জুখি নিলাক। ইফালে তলৰ 100 মিটাৰ, ওপৰৰ 100 মিটাৰ বুলি কেনেল দিম বুলি ক'লাক আমাক। বান্ধটো ওপৰত 100 মিটাৰ ৱাল দিম বুলি ক'লাক। আগে পিছে কেনেল 4 চাইডে কেনেল দিম বুলি জুখি ল'লাক, কিন্তু এতিয়ালৈকে একো হয় নাই। চাইছোঁ বিধানবিলাক পাইছোঁ, এইবিলাক বিধান বুঢ়া হৈ গ'ল। আৰু ইফালেও অলপ ৰুইছোঁ, যদি আমি বৰষুণৰ পানী থৈছোঁ, এতিয়া খৰাঙতে ধানবিলাক শুকাই মৰি গ'ল। আমাৰ এতিয়া একদম দুৰ্ভাগ্য, একদম অৱস্থা আমাৰ বেয়া। আৰু অলপ চলপ কিবা কিবি কৰি বৰষুণৰ পানীত কৰিছোঁ যদিও ক'ৰবাত কেতিয়াবা হ'লে নাই। এনে চাউল কিনি খাই আছোঁ আমি। বা আমিতো আৰু আমাৰ ৰেচন কাৰ্ডো নাই। আমি চাউল বহুমুখীত আনিব গ'লেও আমাক ৰেচন কাৰ্ড নহ'লে আমাক চাউলটো নিদিয়ে।
আমি ব্লেকৰ পৰা কিনিব লাগে, কিনি পেলাই খাই আছোঁ আমি। এতিয়া যিমান সোনকালে পাৰে আমাক সিমান সোনকালে আমাক পানীৰ সুবিধাটো আমাক কৰি দিলে আমি ভাল পাম। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360